হেল্ল' গাইজ গুড মৰ্ণিং। এতিয়া বাজিছে পুৱা 6টা আৰু আজি মই গৈ আছোঁ গুৱাহাটীৰ পৰা ঘৰলৈ। মানে মোৰ ঘৰ হৈছে লখিমপুৰ নাৰায়ণপুৰত, কিন্তু ঘৰলৈ বাছ বা ট্ৰেইনেৰে নহয়, যাম বাইকেৰে। বাইকখন প্ৰথমবাৰ কিনাৰ পিছত ঘৰলৈ নিম আৰু ইমান দূৰ কেনেকৈ মানে যাম, বাইকত কি হ'ব ভিডিঅ' এটা বনাম বুলি ভাবিছোঁ। আৰু আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে ভালদৰে চাই থাকিব গাইজ। মোৰ ৰুমৰ পৰা ভিউটো চাওক, ৰুমৰ মানে চৰ্টৰ ওপৰৰ পৰা। এইটো হৈছে গান্ধী মণ্ডপ, ফ্লেগ উৰি আছে আৰু এইফালে চাওক কিমান ধুনীয়া পৰিৱেশ, চব পাহাৰ চাহাৰ দেখি থাকি। আৰু এয়া হৈছে ৰাতিপুৱাৰ সূৰ্য, কিমান ধুনীয়া লাগিছে চাওক, সূৰ্যটো একদম ৰঙা হৈ আছে। গাইজ একদম ওলাই মেলি হৈ গ'ল, ধুনীয়াকৈ ওলাইলোঁ এইটো বেগ পেকিং কৰিলোঁ। তাৰপিছত আপোনালোকৰ গ্ল'ভছ পিন্ধি লৈছোঁ, হেণ্ড গাৰ্ড, লেগ গাৰ্ড এইবোৰ পূৰা পিন্ধি লৈছোঁ আৰু এতিয়া ধুনীয়াকৈ বাইকত আপোনালোকক লগ পাইছোঁ। ব'লক বাইকত উঠিলোঁ। বাইকত তেলো নাই, তেল ভৰাব আছে। আৰু এতিয়া টোটেল বাইকৰ কিলোমিটাৰ হৈ আছে 1471। ঘৰত পোৱালৈকে কিমান কিলোমিটাৰ হয় চাব লাগিব। পেট্ৰল এতিয়া ভৰাই ল'লোঁ, পেট্ৰল ফুল কৰি ল'লোঁ। আৰু এতিয়া খানাপাৰা পাৰ হ'লোঁ, গুৱাহাটী চিটিৰ ভিতৰত মানে ভিডিঅ' চিডিঅ' নবনালোঁ আৰু মানে ওলাই আহোঁতে দেৰি হৈ গ'ল। ৰাতিপুৱা ভাবিছিলোঁ 5:30 মানত ওলাই আহিম, কিন্তু 5টাত শুই উঠিলোঁ, সেইটো কাৰণে ওলাই আহোঁতে 7টা বাজি পাৰ হ'ল। আৰু এতিয়া গৈ আছোঁ আৰু অলৰেডি বহুত ভিৰে লাগি গৈছে। চাওক এইবোৰ বাছ চাছ, ট্ৰাক এইখনত বহুত বেছি আৰু। আৰু এতিয়া আহি পাই গ'লোঁ যোৰাবাটৰ একা বেকা টাৰ্ণিং। আৰু এইফালে মেঘালয়ৰ এইফালে পূৰা কুঁৱলী হৈ আছে, মানে ৰাস্তা ছাইডটো কুঁৱলী এনে ধুৱাই এনে ধৰিবই পৰা নাই, কিন্তু গোটেই এৰিয়াটো কুঁৱলীৰ নিচিনা হৈ আছে। আৰু এয়া চব যোৰাবাটৰ টাৰ্ণিং। ইয়াত বাইক চলাই কিন্তু মোৰ বহুত বেছি মজা লাগে, কিন্তু সেইবুলি আমি সাৱধানতাৰে চলাব লাগে, কাৰণ অলপ কিবা হ'লেই ইয়াত মানে পৰি যাব মানুহ। সেইটো কাৰণে চব বি কেয়াৰফুল গাইজ। আৰু এইখন গাড়ী চাওক, হঠাৎ একদম টাৰ্ণিঙত ইমান কাষেদি অভাৰটেক কৰিছে, তাকো বাওঁফালেদি হৰ্ণো মৰা নাই, কি মানুহ। আৰু আজি একদম মনটো ভাল লাগি আছে, মানে এনেকৈ বাইকৰ গিয়াৰ চেয়াৰ এইবোৰ গাৰ্ড, হেণ্ড গাৰ্ড, গ্ল'ভছ এইবোৰ পিন্ধি প্ৰথম বাইক চলাইছোঁ আৰু ৰাইডত এনেকৈ গৈছোঁ ইমান দূৰ। আৰু ঘৰলৈও গৈ আছোঁ, ইমান মাহৰ মানে আপোনাৰ 5-6 মাহৰ মূৰত গৈ আছোঁ। সেইটো কাৰণে পূৰা মনটো ভাল লাগি আছে আজি। গাইজ এতিয়া আহি পালোহি, মানে জাগিৰোড পাৰ হ'লোঁ, নগাঁও পোৱাহি নাই। তাৰপিছত বহুত ভোক লাগিলে, ৰাতিপুৱা অকণমান অ'টছ খাই আহিছিলোঁ। সেইটো কাৰণে এইফালে এখন ৰাস্তাৰ কাষতে ষ্টল এখন আছে, তাত কি পায় চাওঁগৈ, তাতে খাই যাম আৰু ইয়াত য'ত ৰখিছোঁ তাৰ কাষৰ পৰিৱেশটো চাওক, বহুত বেছি ধুনীয়া। এইফালে জংঘল, এইফালে এটা মন্দিৰো আছে, তাৰপিছত এইটো চাইডে ধুনীয়া জংঘল, এইফালে পূৰা ওখ গছ, একদম ধুনীয়া পৰিৱেশ। মানে বাইকখন ইয়াতে ৰাখি ল'লোঁ, বেগটো তাতে থ'লোঁ, এতিয়া খাই লওঁগৈ। আৰু এয়া ৰুটি চব্জি অৰ্ডাৰ দিলোঁ আৰু লগত এটা বইল কণী লৈ ল'লোঁ। খাই বৈ হৈ গ'ল আৰু এতিয়া যাব লৈছোঁ। অকণমান টাইম ৰেষ্ট লৈ ল'লোঁ, 10-15 মিনিটমান। আৰু আপোনালোকে যদি ক'ৰবাত এনেকৈ আহে ৰাইড বা গাড়ীত যিকোনো জেগাত যদি আহে, এনেকুৱা মানে ৰাস্তাৰ কাষৰ সৰু সুৰা দোকানবোৰত খাব লাগে মানে তাত, কাৰণ ইয়াত ইমান ধুনীয়া ৰুটি দিছে, ফ্ৰেছ বস্তু দিছে, কেৱল 30 টকা। কিন্তু মই কেইদিনমান আগত এইফালে আহোঁতে খাইছিলোঁ এখন ধাবাত, একদম ফকতীয়া দিছে, মানে আপোনাৰ 100 টকা লৈছে কিন্তু একো টেষ্ট নাই।
ইয়াত 30 টকাত আপোনাৰ বহুত ধুনীয়া দিয়ে। চ' আপোনালোকে এনেকুৱাবোৰতো খাব, মানুহবিলাকৰো মানে মানুহকেইজনৰো লাভ হ'ব, ধৰক বিজনেছটো অলপ ভাল হ'ব আৰু লগতে আমি খাই ভাল পাম। এতিয়া বাইকখন ষ্টাৰ্ট দিম আৰু যাব লৈছোঁ আৰু কৃষ্ণ প্ৰভু নমঃ শিৱায়। মই ঘূৰাই লওঁ। আৰু এয়া চাওক অসমৰ ধুনীয়া ধুনীয়া পৰিৱেশ, এইটো অসমৰ বিউটি, ভিউ চাওক। এনেকুৱা দিনত অসমখন বহুত ধুনীয়া হয় কাৰণ চাৰিওফালে আপোনাৰ সেউজীয়া পথাৰে ভৰি থাকে। আৰু এতিয়া আহি পালোঁ সেই কলিয়াবৰত অলপ ৰখিছোঁ, পূৰা ডিঙি চিঙি শুকাই গৈছিল, মানে পানী অলপ খাই ল'লোঁ। তাৰপিছত বাইকখন ইয়াতে থৈছোঁ, এইখন কিবা হোটেল হয়, বন্ধ আছে হোটেলখন। তাৰপৰা অলপ ৰখি মেলি যাম আৰু এতিয়া 212 কিলোমিটাৰ আছে ইয়াৰ পৰা নাৰায়ণপুৰ। মানে মোৰ ঘৰ একজেক্টলি লখিমপুৰ নহয়, নাৰায়ণপুৰত হয়। মাধৱদেৱৰ জন্মস্থান আপোনালোকে চাগে শুনিছে। আৰু 212 কিলোমিটাৰ আছে, ব'লক লেটছ ষ্টাৰ্ট। কলীয়া ভোমোৰা দলং পামহি আৰু বেছি টাইম নাই, সেইটো কাৰণে মোবাইলটো লগাই থৈছোঁ। নতুন ব্ৰিজখন দেখা নাই, নতুন ব্ৰিজখন বনালে চাই যাওঁ বোলো। মইতো ইউটিউবত বেছি ভিউ চিউ নাপাওঁৱেই, তথাপিও এনে ভিডিঅ'কেইটা বনাই থাকোঁ স্মৃতি হিচাপে। কেতিয়াবা ডাঙৰ হ'লে মানে বয়স হ'লে যদি ইউটিউবত থাকে তেতিয়া চাব পাৰিম, সেইটো কাৰণে স্মৃতি হিচাপে বনাওঁ। বাকী একোতো গ্ৰ' হোৱাই নাই ইউটিউবত। মোৰ মানে সৰুৰ পৰাই বহুত ড্ৰিম আৰু মই ভালকৈ ঘূৰি মেলি ফুৰিম বা এনেকৈ বাইক ৰাইড কৰিম, সেইবোৰ বহুত ডাঙৰ ড্ৰিম আছে মোৰ। কিন্তু সিমান পচিবল নহয় কাৰণ মই প্ৰাইভেট জব কৰোঁ, তাত সময় নাপাওঁ, সেইটো কাৰণে ইমান ভিডিঅ' চিডিঅ' বনোৱা নহয়। যেনে তেনে এটা দুটা কেতিয়াবা বনাওঁ আৰু কেৱল স্মৃতি হিচাপে বনাই গৈ আছোঁ। যদি ইন ফিউচাৰ কেতিয়াবা চেনেলটো ভালকৈ গ্ৰ' হয় বা মই ভালকৈ য'ত ত'ত যাব পাৰোঁ, ভালকৈ যদি ভিডিঅ' বনাব পাৰোঁ, তেতিয়া চাম আৰু কি কৰোঁ। এতিয়া এনেকৈ বনাই আছোঁ আৰু আপোনালোকে পাৰিলে অলপ ছাপোৰ্ট কৰি দিব। ভিউ চিউ বেছি পালে এনেই ভাল লাগে মনটো, তেতিয়া লাহে লাহে GoPro এটাও ল'ব পাৰিম। তেজপুৰলৈ আছে আৰু 23 কিলোমিটাৰ। NS 200খন মানে মই চলাই বহুত বেছি ভাল পাইছোঁ। মোৰ বাইক বুলিয়ে কোৱা নাই, মানে 200cc ছেগমেণ্টৰ ভিতৰত ওৱান অফ দ্য বেষ্ট বাইক, মানে বেষ্ট বুলিয়ে ক'ব পাৰি। কাৰণ দামটো চাই বহুত ভাল, কাৰণ ডিউকৰ দাম হৈ গৈছে বহুত বেছি। আৰু সেইটো হিচাপত চাব গ'লে NSৰ চবফালেই ভাল, মাইলেজো মোটামুটি ঠিকে দিয়ে। আৰু এইখন আপোনালোকে হাইৱে চলালেহে বেছি মজা পাব, মানে যিমান দূৰ যাব সিমানে আৰু গৈ থাকিব বিচাৰে। আৰু স্পীডৰ কথাটো ক'বই নালাগে, বহুত স্পীড আছে, কিন্তু মই ইমান স্পীডত নচলাওঁ বাৰু, নৰ্মেল স্পীডতে চলাওঁ। আপোনালোকে NS 200 যদি লয় বা কোনোবাই যদি লয়, আৰামছে মানে গোটেই অল অভাৰ ইণ্ডিয়া টুৰ কৰিব পাৰিব, একদম কোনো প্ৰব্লেম নহয়। হাইৱেত বেছি ভাল চলাবলৈ, কাৰণ 6টা গিয়াৰ আছে আৰু আপোনাৰ
কেতিয়াও মানে ইমান স্পীডত বা ইমান দূৰ কণ্টিনিউৱাছলি চলালেও গৰম হৈ নাযায়, কিন্তু চিটিত যদি ভিৰত চলায় তেতিয়াহে অলপ গৰম হয়, হিট হৈ যায় বাইকখন। আৰু ইয়াতো মানে কলীয়া ভোমোৰা দলঙৰ ওচৰতো নতুনকৈ টোল গেট বনাই আছে, ইয়াত কাম চলি আছে, অলমষ্ট হ'লগৈ আৰু অপেনিং হোৱাই নাই, নতুনকৈ খুলিছে চবতে অকল টোল গেট। বাইক বুলি বাচিছোঁ আৰু, গাড়ী হ'লেতো টোল দি পইচা গ'লহেঁতেন চাগে। কলীয়া ভোমোৰাৰ নতুন ব্ৰিজ হয় এইখন, হৈছে পুৰণা ব্ৰিজখন, পুৰণা এখন নতুন ব্ৰিজখনত মই আজিহে উঠিছোঁ। আগতে ৰাতি কৰিছোঁ যদি পাছত গম নাপাওঁ, কিন্তু এইখন মই আজিহে উঠিছোঁ। এইখন আগৰ পৰা বনাই থকা দেখিছিলোঁ। আৰু ইয়াত মানে বহুত বেছি বতাহ, ইমান বতাহ মই আপোনালোকক কি ক'ম। মই মানে বাইকখন চলাই গৈ থাকোঁতে মোৰ মাজে মাজেতো ভয় লাগি গ'ল, মানে বাইকখন একদম বেকা বেকি হৈ যায়, ইমান বতাহ মাৰিছে তাত। আপোনাৰ সৰু পাতল বাইক হ'লেতো একদম চাগে কি হ'ব ঠিকেই নাই, সেইটো কাৰণে একদম লাহে লাহে যেনে তেনে ব্ৰিজখন ভগৱানৰ নাম লৈ পাৰ হ'লোঁ। একদম পূৰা বহুত বেছি বতাহ মাৰিলে। পালোহি তেজপুৰ, আৰু এতিয়া এটা ৰেড বল কিনি লৈছোঁ, এইটো খাওঁ। মানে আজিলৈকে মই ৰেড বল খোৱা নাই, কাৰণ বহুত চুগাৰ টুগাৰ থাকে, কিন্তু এতিয়া অলপ এনাৰ্জি লাগে কাৰণে খাওঁ আৰু। এইবোৰ সদায় খোৱা বস্তু নহয়, চ' কেতিয়াবা এদিন খালে একো নাই। পাই গ'লোঁ বিশ্বনাথ চাৰিআলি, মানে বিশ্বনাথ চাৰিআলি টাউন পাৰ হ'লোঁ। ভাত খাবলৈ হোটেল বিচাৰিছিলোঁ, হোটেল পোৱা নাছিলোঁ। তাৰপৰা বহুত ভোক লাগিছে, আজি দেওবাৰ কাৰণে চববোৰ বন্ধ মানে। এতিয়া এইখনতে হোটেল এখন পালোঁ, খাই লওঁ আৰু ভাতটো। আৰু ভিডিঅ' ইমান বনোৱা নাই, কাৰণ মানে মোবাইলত ষ্টেবিলিটি নাই ৱাইড এংগেলত, আৰু ইমান ভিডিঅ' ভাল নাহে, পূৰা লৰি যায়। আৰু এনেকৈ নৰ্মেলতো বনালে ইমান ভাল নাহে, সেইটো কাৰণে বনোৱা নাই। আৰু মোবাইলটো লগালে হেলমেটটো বহুত গধুৰ হৈ যায়, মানে সেইটো কাৰণে সেইটো কাৰণে ইমান বনোৱা নাই আৰু। হোটেলখন হৈছে মাতৃ পিতৃ হোটেল নামটো। এতিয়া বিশ্বনাথ চাৰিআলিৰ পৰা ওলাই মেলি আহি পালোহি আপোনাৰ মোনাবাৰী চাহ বাগান। আপোনালোকেতো নিশ্চয় শুনিছে, এছিয়াৰ সকলোতকৈ ডাঙৰ চাহ বাগান। চ' ইয়াতে ভাবিলোঁ ভিডিঅ' এটা বনাই দিওঁ অলপ। আৰু এয়া চাওক কিমান ধুনীয়া পৰিৱেশ, এইফালে বাগান বহুত বেছি ডাঙৰ হয় এখন বাগান, এছিয়াৰ ভিতৰত চবতকৈ ডাঙৰ বাগান। এইফালে চাওক কিমান সুন্দৰ পৰিৱেশ, ৰাস্তাটো বহুত ধুনীয়া। আপাৰ আছাম মানে হৈছে চাহৰ বাগান, আৰু এয়াই হৈছে আপাৰ আছামৰ বিউটি। চাহৰ বাগানৰ মাজে মাজে ধুনীয়া ধুনীয়া ৰাস্তা, আৰু এয়াই হৈছে অসমৰ বিউটি, আপাৰ আছামৰ বিউটি। আৰু আহি এতিয়া পালোহি গহপুৰ। ঘৰৰ কাৰণে মিঠাই কিনি ল'লোঁ, ইয়াতে নামিলোঁ কাৰণে, পানী খাব নামিছিলোঁ আৰু মিঠাই কিনি ল'লোঁ। আৰু ফাইনেলি মোৰ হোম টাউন পাই গ'লোহি, মানে নাৰায়ণপুৰ পাই গ'লোহি, আৰু ঘৰলৈ আছে মাত্ৰ 1 কিলোমিটাৰ। চাৰিটা 51, আৰু ফাইনেলি আহি পাই গ'লোঁ ঘৰ। এতিয়া তাৰপিছত ৰেষ্ট লৈ লওঁ, আৰু এইবোৰ গা চা ধুই লওঁ। আৰু এতিয়া টোটেল 1823 কিলোমিটাৰ হ'লগৈ, মানে আপোনাৰ 330 কিলোমিটাৰমান চলিলে আৰু।
কেনেকুৱা লাগিল ভিডিঅ'টো এবাৰ ক'ব। আৰু আমাৰ নাৰায়ণপুৰত মানে 12 বৈষ্ণৱৰ জন্মভূমি বুলি কয়, মানে বহুতো ধাৰ্মিক অনুষ্ঠান আছে যিবোৰলৈ বহুত মানুহ আহে ধৰক সৰু সুৰা, সেইবোৰ আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰিম এইকেইদিন থকাকেইদিন। চ' আপোনালোকে মোক অলপ ছাপোৰ্ট কৰিব।